গুড মৰ্নিং, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৱে ভালে আছে। মই বৰ্তমান আছোঁ নাহৰকটীয়া চাচনিত, ৰাণীবাহঁতৰ ঘৰত। মোৰ ঘৰৰ ওচৰৰে বা এগৰাকী চাচনিত বিয়া হৈছে আৰু যাম আজি যোৰহাটলৈ। কিয় যাম কৈ আছোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকিব। ৰাণীবাই ফুলৰ কালেকশ্যন চাওক, অকল ফুলেইচোন চবফালে, সেইফালে ফুলেই আছে। আৰু দেখুৱাম আপোনালোকক। আৰু এইটোৱে হৈছে ৰাণীবাহঁতৰ ঘৰ। বলক ভিতৰলৈ সোমাই যাওঁ। গুড মৰ্নিং ৰাণীবাই, কোনফালে? কি খবৰ? হা, বিহু কেনেকুৱা গ'ল? বিহু ভালেই গ'ল। গোটেই ঘৰে বাহিৰে ফুল। ৰাণীবাই ফুল বহুত ভাল পাই যেন পাইছোঁ দেই। অকল ঘৰৰ বাহিৰে ভিতৰে ফুল। অকল যোৰহাটৰ পৰা কেতিয়া আহিলে? যোৰহাট খাইছা? কোৱা। মেগী খাই লওঁ, তাৰপিছতে যোৰহাটলৈ গৈ আছোঁ। ডিউটি নাই নেকি? ৰাতি আছে। আপুনি নাযায় নি যোৰহাটলৈ? নাযায়, যাওঁ বাৰু। এতিয়া বলক দেৰি নকৰি যাত্ৰা আমি আৰম্ভ কৰোঁ। এইফালে মুনমুনো আহি গ'ল। ইয়াক মানে আচলতে যোৰহাটত থ'বলৈ যাওঁ, ই তাত পঢ়ি আছে। এতিয়া বলক দেৰি নকৰি গৈ থাকোঁ। এতিয়া আহি ডিমৌ আবেলি ৰিজত পালোঁহি। ইয়াত সোমাম এতিয়া। ডিমৌ পোৱাহিয়ে নাই আৰু ৰাণীবাই চাহ একাপ খাই যাম বুলি কৈছে। তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম। আৰু এইখনে হৈছে ডিমৌৰ আবেলি ৰিজৰ্ট। অলপ ভিতৰলৈ সোমাই যাওঁ। এই ৰিজৰ্টখন খোলা বেছি দিন হোৱা নাই, 2 মাহমানেই হৈছে নেকি প্ৰায়। আৰু ময়ো ইয়াত আগতেও আহিছোঁ আৰু ইয়াৰ ভিতৰখনো বহুত ধুনীয়া। আৰু ইয়াত বহুত ভাল মানে খোৱা বস্তু বনায় আৰু ভাল লাগে ইয়াত সোমালে। আৰু ভিতৰখনো বহুত ধুনীয়া, বহুত পৰিপাটি কৰি ৰাখিছে তেওঁলোকে। আৰু এতিয়া অৰ্ডাৰ দি পিনে কিবা এটা খাই লওঁ, তাৰপাছতে আমি যোৰহাটলৈ যাম। এইফালে পুৰি আৰু মটৰ অৰ্ডাৰ দি আছে ৰাণীবাই। আৰু এইফালে পুৰি আৰু মটৰ আহি গ'ল। ইয়াত পুৰি আৰু মটৰ খাবলৈ বহুত টেষ্টি, বহুত সোৱাদ আছে। আৰু আপোনালোকে আহি ইয়াত কেতিয়াবা টেষ্ট কৰি চাব পাৰে। পেট পূজা হৈ গ'ল। এতিয়া লাহে লাহে গৈ থাকোঁ বলক যোৰহাটলৈ। ফাইনেলি যোৰহাট আহি পাই গ'লোঁ। আৰু এইফালে মুনমুন ৰাণীবাই ল'ৰা, ই ইয়াতে পঢ়ি আছে। তোমাৰ স্কুলখনৰ নাম কি আছিলে? খ্ৰীষ্টিয়ান একাডেমি। তুমি কোন ক্লাছত এইবাৰ? মই এবাৰ 10ত। ই 10ত ইয়াতে পঢ়ি আছে। আৰু এইটো ফিল্ডত ই থাকিব। ইয়াত নতুনকৈ চিফ্ট হৈছে। এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। আৰু এইটো বেলকনি, এই ফ্লেটটোৰ। আৰু মুনমুনৰ স্কুলখন সেইখন তাত 9-10 লগা আছে নে কিবা আছে? ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ আছে। এইটো বিল্ডিঙত 9-10 আছে আৰু ইফালতো ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ। পূৰা মজা কৰিব আৰু ইয়াত থাকি ন। ই এটা ফ্লেটত থাকিব আৰু এইবাৰ। এতিয়া আগতে ৰুমটো বেলেগ ঠাইত আছিলে, এতিয়া নতুনকৈ ইয়াত চিফ্ট হৈছে আৰু ইয়াতে থাকি পঢ়া শুনা কৰিব। মানে তুমিতো ক্লাছ 10ত, তুমিতো আগতেও ইয়াত থাকিছা। ইয়াত থাকি কেনেকুৱা লাগে? ইয়াত থাকি ভালেই লাগিছে আৰু যিহেতু স্কুলখন ওচৰতে পাইছোঁ, ওচৰত হোৱাৰ কাৰণে বেছি সুবিধা হৈছে। আৰু ফ্লেটটো নামটো কি? কেম্পাছটোৰ নাম কি? ইউনিকিউ হোম ন। অল দ্য বেষ্ট, ভালকৈ পঢ়িবা ইয়াত থাকি পিনে। চাই আহোঁ।
চবফালে বিল্ডিং 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 ফ্লেট চবফালে। আৰু ইয়াতে ই মুনমুনে থাকিব। ৱাও, বৰ ধুনীয়া বতাহ মাৰি আছে ইয়াত ন? আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ টাটা বাই বাই। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।